বুয়া মোবাইলটোৱে নেকি এই ৰ'দটোত কিমান পৰ হ'ল কি মোবাইলটোৱে কিবা ঘৰত কাম কৰোঁ কিবা কৰোঁ সেইটো নে তাৰ এই বুঢ়া মুনি এটা হৈছে ৰাতিপুৱাই ডিজে ৰাতিটো আছা ভাই এ তই আছা কি ডিজে ইফালৰ পৰা এই কাম কৰিব খোজা ইফালৰ পৰা এই কাম কৰিব খোজা তই বুঢ়া মুনি এটা হৈছে কাম এটা কৰিব নোৱাৰি ঘৰখনত হা কিমান কাম কৰি আছে ঘৰত কাম নকৰোঁ নকৰিম অলপ লাহে এ কাম কৰিব আহিছে সি কামৰ নামত কতো নকৰে সি আকৌ কয় কথা হেৰি কাম কি কৰোঁ তই মই এনে সদায় এংকে থাকিবি নেকি কি কৰাই থাকবাই লাগিব তোৰ নিচিনা চলি এটাই বুঢ়া মুনি এটা এংকে থাকিলি ঘৰখনত এংকে থাকিলি নৰা তোৰ লগত থৈ মই ক'ৰবাত যাব লাগিব ক'ৰবাত যাব লাগিব হ'লে ৰাতি মুখবা উঠলি মোক জগা চলি ক'ৰবাত যাবহি ৰাতি ঘৰ গুচি যাবহি কথা কমাইছি নৰা হে এইবিলাক চলিৰ লগত নৰা বা আজি তো হিৰক নাহিলে মই আহিব গম পাইছোঁ সি বহুত দেৰি কৰে কি এবাৰ এনেকুৱা সদায় দেৰি কৰি ৰ তাক ভাত চাত নেদে নে কিবা মাকে নেহেঁতে গম পাইছোঁ চুকুকে বুজি আহিলি আহিলে তই কোৱাটোৱে হয় ভাই মোৰ সুখেই আহিছে দেখোন আজি বহি আছা বহি আছোঁ বহুত দেৰি কৰা নকবি বেমাৰ এটা হৈ আছে ভাই কি বেমাৰ এই ইয়াত গুটি হৈছে দেখা নাই তহঁতে জলপাই গুটি আনা ভাই কি ই কাবাৰ প্ৰেমত পচি নকবি এইবিলাক চিয়ে খুৰীয়ে নাচৰি আমাৰ দেখি নাচাব কেইটা বতাই বাদ দিলে পতাবি ভাই এটাও পতা নাই আজিলৈকে ইচ আছে কি এটা তই দুটাৰ পিছত কথা পাত যা তই দুটাৰ পিছত কথা জানে মোৰ অলপ কাম আছে দেখোন মই আহিলে যায় নাই মোৰ অলপ কাম আছে তোৰ কামটো থৈ দিয়া তোৰ কাম থৈ দি চিয়া লগ কৰিব যাবি আন পাইছো ইমান সৰুৰে চিয়া তোৰ খবৰ পাতি কাৰণে খবৰ বেয়া নহয় দে আছোঁ আৰু কিবাকে ঈশ্বৰ কিবা নমৰাকে আছো আৰু ৰাখছি আমাক এই মহন্তহঁতৰ ঘৰত যাওঁ সি দেখোন ওলবাই নৰা আহিছি এই বাবক একদম ওলাবাই নৰে গম পাইছি কিবা যাবাই নোৱাৰি খেলাই দেখোন আমি কিহত ধৰিবা এই সেইদিনা গাঁৱত দেখোন খেদিলেহে আমাক তাকে ফেচবুক চলাই কিবা চলাই আমাক কিয় বাধাই ধৰে ক'বা নোৱাৰো ভাই বাবুকটো ধৰি সি মহন্ত ওলাবাই নৰা আহিছি কি কবি এই হৈছে আমি বিন্দাছ আমি মহন্তহঁতৰ ঘৰৰ পৰা খেদিলি বুঢ়াই ক'ত ভয় কৰিবি আৰু ভাই কি কৈছে হয় নেকি ক'ত পাইছিলি এই আহোঁতে বাটত লগ পাইছিলোঁ তহঁতৰ কিবা কৈছি নি তই এতিয়া কি এবাৰ আহিলি মই ধৰিবই পৰা নাই আমি এনেকে আৰু কি কৰিম লগ ধৰিবা বুলি আহিলোঁ আমি তোক বহুত দিন দেখাও নাই কিবা লাইন চাইন এটা কৰ এনেকে আৰু কি ঘৰত থাকিব ইচ্ছা নোহোৱা হৈছে ক'ত যাওঁ চিবা লাগিব কিবা এটা লাইন গুৱাহাটীতে যাওঁ নেকি গুৱাহাটী নৰা ওলা আঁতত গৈ আছো পইচা বেছিকৈ লৈ গ'লে বেছিকৈ লৈ আহি তাৰমানে এইটো বিয়াখন পাতিমে বাইক আনিব বাইক এখন আনিব বাইক আনিবি তই বাইক আনিবি এতিয়া ঘৰবি চলাবি মৰবি তোৰ বেলেগ মাথা নাই বিয়াৰ ৰান্ধা বিয়া মানে নৰা নহয় আকৌ ক'বা নিনবু নেকি আকৌ তাই লৈ গেলি কি হ'ব কোনে নিব তই থাকোঁতে কোনে নিব এইটো কথা আহিছে টকা পইচা নহয় তই কৈছি আহিবি তই বুঢ়া ক'ত গ'লে এই আছে বুঢ়া ফেলা যেতিয়াহ'লে আটা বাঢ়ি থাকে ডিজে বক্স মাৰা কোনবাই নাগে এটা শুনিয়ে দেই মোক কৈ আটা বাঢ়ি থকা মৰবই এনেকে মোৰ হোৱা নাই নেকি তলত নকবি আকৌ দুখো লাগে কি দিয়ে তহঁতৰ মুখাটো মাৰি মাৰিহে আইছা ৰতে চুকুৰি পেলে থৈ গ'লে মৰা গৰু মুখা 80 বছৰীয়া এতিয়াও কি ভয় নকৰব সেইকেইটা কৰিছিলো সেইকেইটা ফুলি ফুলি কি হ'ব হা কি হ'ব এই দাগুৰি মাৰি দিম এটাই ঘৰখন আহি একা থাকবি কাম কৰিব নাগে সেইকেইটা চলি কাৰণে তই শেষ হৈ গৈছা তই থাকা পেলাব আজি থাকাত যাব লাগিব
কি হিচাপ আছে কাকাটো যাব যা ভাত খাই লৈ যা আজিকালি লৈ যা মৰা গৰুটো এই পুৱাৰ পৰা এইকে মোবাইলটো টিপি ঘূৰাই ৰ দি আছো টকা 2,000 পথৰত টকা দি আছো এই লকিটাই খাই দিছি ভাই এই ভিডিঅ'টা নমৰিলে আহি এই বুঢ়া ডাঙান এই নাজানে কি তই পথৰত ধান দাঁত চালি কৰি আছে আহে মানুহ নাই এতিয়ালৈকে এই আইছা কেনেকৈ আইছা তই ক'ত যাবা আইছা ধান কাটব যাম কি ধান কাটবা যাবি এনেকে কাটিম কি নিচা লগাই দিবি তই নিচা লগাই তই এনেকৈ ধান কাটবা যাবা আছে নেকি এই গামছা পিন্ধেকে আৰু কাচি ৰখি যা বুঢ়া আহিবা তই যাচো কেনেকৈ আইছে মোবাইল লাগি ইয়াৰ একেবাৰে এক চাউণ্ড দিব লগা হৈছে বুঢ়া এই বুঢ়া মাৰিব আহিছে ই লাচাৰ নকয় বাপক বুঢ়া বুলি ক'বা তই কি লৈছা কিটা এইখন হেৰি ধান কাটিম কি ধান কাটবি তই কি মাথা বেয়া কৰি দিবি কাকা কি মাথা একে দেখোন একেকে কাটিম এই এয়া দাঁত সৰু সৰু এইটো কাষ্টি বুলি কয় আৰু এইখানে কৰত বুলি কয় বুঢ়া দিবা সৰু গছৰ কাটিম মই ডাঙৰ গছৰ মাৰিবি তই নাহি বিবান টুকিব ধান উপচি পৰ কামাৰ ভৰা নাহি বিবান টুকি এই খালি যাব লাগব এইখিনি ধান দেখছা না ইংলেট বালা এই নট নাকাটা কি আইতা কোনখিনি পৰা আৰম্ভ কৰিম যেটা বেকছ সেইখিনি আৰম্ভ কৰছ নিচিব আৰম্ভ কৰ দেখাছ তই কেনেকা চাও দেখাছ আলু ভিজি খাই যা আলু ভিজি মই ঘুমাই থাকিম আলু ভিজি খাই যা আলু ভিজি খাই আমি আপোনালোকৰ মাজত এই কাহিনীটো বনাব চেষ্টা কৰিলোঁ যাতে আপোনালোকে এটা কমেডিমূলক কাহিনী এটা বনাব চেষ্টা কৰিলোঁ ভাল হ'ব পাৰে নহ'ব পাৰে এইটো আপোনালোকৰ আমাক দেখাই দিব কমেণ্টত জনাব কাহিনীটো ভাল হৈছে নাই আৰু যাতে আমাৰ এই কাহিনীবিলাক আপোনালোকে শ্বেয়াৰ কৰে আৰু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু লাইক কমেণ্ট চব কৰি যাব আৰু তেতিয়াহে আমি এটা নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম গতিকে ঘণ্টা পৰ্যন্ত কিন্তু দবাবলৈ ঘণ্টা পৰ্যন্ত দবাব নাপাব হ'লে কমেণ্ট কৰিব আমি শুধৰাবলৈ চেষ্টা কৰিম হয় ধন্যবাদ Sa-da-da,